নমস্কাৰ, আমাৰ ক্লিনিকলৈ হিমান বৰ্মন ডাঙৰে বান্দৰ এটা লৈ আহিছিলে আৰু তেখেতে জনোৱা মতে কোনোবাই বোমা মাৰিছিলে আৰু বোমা পৰি বান্দৰটোৰ এখন ভৰিৰ আঙুলি এটা ছিঙি গৈছিলে আৰু বান্দৰটো গুৰুতৰভাৱে ইনজুৰ্ড হৈছিলে। তাৰ চকু এটাও বেয়া হৈছিলে। ইয়াৰ ভৰিখনত চাওকচোন কেনেকৈ আঙুলি এটা ছিঙি গৈছে। তাৰপিছত আমি বান্দৰটোক ভালকৈ পৰ্যবেক্ষণ কৰোঁ আৰু কৰি তাক আমি প্ৰিলিমিনাৰী চিকিৎসাখিনি আৰম্ভ কৰোঁ। আমি তাক প্ৰথমতে গোটেই জেগাখিনি ভালকৈ চাওঁ, তাৰপিছত চেলাইন দিওঁ আৰু এণ্টিবায়'টিকৰ লগতে যিখিনি মেডিচিন দিব লাগে তাৰ বিষ কমাবৰ কাৰণে পেইন কিলাৰ সকলোখিনি মেডিচিনেই দিওঁ আমি। তাত চেলাইন দিয়াৰ পিছত বান্দৰটো অকণমান সুস্থ হয় আৰু সি লগতে খাবলৈ অলপ আৰম্ভ কৰে। আমি ভৰিখনত ড্ৰেছিঙো কৰি দিছিলোঁ। মোৰ ৰাইজলৈ এটাই অনুৰোধ, আপোনালোকে বান্দৰ হওক, গৰু, ছাগলী, কুকুৰ হওক, এইবিলাকৰ ওপৰত এনেকৈ বোমা মাৰি অত্যাচাৰ নকৰিব। এয়া চাওক, বান্দৰটোৱে আপোনাৰ কিছু বুট খাবলৈ ধৰিছে সেই পেইনৰ পৰা ৰিলিফ পোৱাৰ পিছত। ধন্যবাদ।